মোক বিমলেশ্বৰী আৰু ডাঙৰ ডাঙৰ চিফ মিনিষ্টাৰ কেইবাজনো আছিলে। নাগালেণ্ডৰ চিফ মিনিষ্টাৰ শিলো আও আছিলে। মোক ক'লে এটা গান লিখিব লাগিব, ই আধা ৰাতি নহ'লে মানুহ মৰা বুলি কৈছে, কথাটো উলিয়াইছে। মই নামি গ'লো শিলৰ ঘৰটোৰ পৰা। নামি গৈ মই ক'লো, ইয়াত বিদ্ৰোহী ল'ৰা আছে নেকি? মানুহজনক কাটিব পৰা আছে। কিয় লগাব লাগে? শান্তিৰ প্ৰস্তাৱ মানুহৰ নাগালেণ্ডৰ কি ৰূপ পালে কৃষ্ণা সাংঘাতিক হুলস্থুল। নাগা গান লিখিছে। মই দেখুৱাবলৈ লিখিলোঁ। মই লিখিলোঁ এইকাৰণেই যে কিমান পাৰ্থক্য একো নাই মানুহৰ মাজত। তেওঁ লিখিলে, ট্ৰান্সলেট কৰিলে এই ভাষাৰে, দুবলা মানুহ যদি, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী, দুবলা মানুহে যদি জীৱনৰ পাগলা নদী পাৰ হয় গৈ থাকতে তুমি হাৰাব নদী। মানুহ যদিহে নহ'ব মানুহ, শয়তান কেতিয়া বিনা হ'ব মানুহ। Shaitan to do the one way,